পাইছে প্ৰমোদ বড়োৱে কেনেকুৱা পইচা খায় আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কৈছে যে BTC ছেক্ৰেটাৰীৰ ভিতৰত যদি গাড়ী চলাই থকা দেখিছে এই গাড়ীৰ ভিতৰত পইচা দিয়া মানুহ আৰু লোৱা মানুহ থাকে ইয়াত মেচিন দি হিচাপ কৰি থাকে মানুহবিলাক ভাবিব এইটো ড্ৰাইভিং মানে শিকাই আছে নাকি এনেকুৱা কিন্তু ড্ৰাইভিং নহয় ইয়াত পইচা দিয়া মানুহ থাকে আৰু লোৱা মানুহ থাকে প্ৰমোদ বড়োকে পইচা দিয়া মানুহ এই গাড়ীৰ ভিতৰতে আছে আৰু নিয়া মানুহটো এই গাড়ীৰ ভিতৰতে আছে ইয়াতে মেচিন দি হিচাপ কৰে আৰু একটাটো পইচাটো কেনেকৈ খায় আপোনালোকক মই জনাইছোঁ প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেৱে 50 লাখ টকাৰ ঘৰ বনাইছিল এই বৰাগাড়ী উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পৰিয়ালৰ তাতে 50 লাখ টকা ঘৰ বনাইছে 1 বছৰ না 2 বছৰ পিছতে 2 কোটি টকাৰ ৰিপেয়াৰিং কৰি পেলাই খাইছে কেনেকৈ হয় উল্টা ঘৰটো বনাইছে 50 লাখৰ ৰিপেয়াৰিং কৰিছে 2 কোটি টকাৰ প্ৰমোদ বড়োই এনেকৈ পইচা খায় সকলে আমাৰ BPF দলটো ভাল পাই পেলাই যোগদান কৰিছে আমি ওয়েলকাম কৰিছোঁ আৰু মই যেটো দেখিবলৈ পাইছে প্ৰথমা ব্লক হিচাপে আগতকৈ বেছি শক্তিবান হৈ গ'ল খুব ভাল এটো সিম্পটমটো আৰু আগন্তুক 2024 যেটো MP নিৰ্বাচন হ'ব ইয়াত প্ৰথমা সমষ্টি হিচাপে মানে যথেষ্ট ভোট দিব পাৰিব আৰু উইনাৰ হ'ব প্ৰথমা ব্লক হিচাপে তো মততে UPPL বুলি পাৰ্টি থাকিব না নাই BTC এটো আমাৰ সন্দেহ আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যে মিছলীয়া এইটো প্ৰমাণ হ'ল প্ৰমোদ বড়োৱে যিমান যি কথা কৈছে একো কাম কৰা নাই এই আজি জয়নিঙৰ যেটো চেহেৰা তাতে প্ৰমাণ হয় দেই স্যার আপোনালোকে বিভিন্ন হস্পিটেল বনাইছে কিন্তু আজিলৈকে হিতে ডক্টৰ দিব পৰা নাই কি ক'ব ইহঁতে কেনেকৈ ডক্টৰ দিব পাৰিব ষ্টেট গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব লাগিব যিমান হস্পিটেল আমাৰ দিনতো এনেকুৱা খালী নাছিল প্ৰত্যেক হস্পিটেল চলি আছিল কিন্তু ইহঁতে আজি অকল হস্পিটেল নহয় স্কুল কলেজতো চাওক বিৰাট প্ৰব্লেম অকল হস্পিটেল নহয় এগ্ৰিকালচাৰ ছাইডতো বিৰাট প্ৰব্লেম হৈ আছে খেতিয়কসকলে মুঠতে আপোনালোকে শুনিবলৈ পাইছে প্ৰমোদ বড়োৱে কেনেকুৱা পইচা খায় আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কৈছে যে BTC ছেক্ৰেটাৰীৰ ভিতৰত যদি গাড়ী চলাই থকা দেখিছে এই গাড়ীৰ ভিতৰত পইচা দিয়া মানুহ আৰু লোৱা মানুহ থাকে ইয়াত মেচিন দি হিচাপ কৰি থাকে মানুহবিলাক ভাবিব এইটো ড্ৰাইভিং মানে শিকাই আছে নাকি এনেকুৱা কিন্তু ড্ৰাইভিং নহয় ইয়াত পইচা দিয়া মানুহ থাকে আৰু লোৱা মানুহ থাকে প্ৰমোদ বড়োকে পইচা দিয়া মানুহ এই গাড়ীৰ ভিতৰতে আছে আৰু নিয়া মানুহটো এই গাড়ীৰ ভিতৰতে আছে ইয়াতে মেচিন দি হিচাপ কৰে আৰু একটাটো পইচাটো কেনেকৈ খায় আপোনালোকক মই জনাইছোঁ প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেৱে 50 লাখ টকাৰ ঘৰ বনাইছিল এই বৰাগাড়ী উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পৰিয়ালৰ তাতে 50 লাখ টকা ঘৰ বনাইছে 1 বছৰ না 2 বছৰ পিছতে 2 কোটি টকাৰ ৰিপেয়াৰিং কৰি পেলাই খাইছে কেনেকৈ হয় উল্টা ঘৰটো বনাইছে 50 লাখৰ ৰিপেয়াৰিং কৰিছে 2 কোটি টকাৰ প্ৰমোদ বড়োই এনেকৈ পইচা খায় দেই থেংক ইউ